আগৰ সেই দিন আৰু নাই ককাই। হাতত হাত ধৰি হাঁহিৰে কটাইছিল দিন, সেই সোণালী স্মৃতিবোৰ আজি বুকুৰ গভীৰ ঋণ। তেতিয়া মানুহে মানুহক হৃদয়েৰে বুজি পাইছিল, ইজনে আনজনৰ দুখ কষ্ট নিজৰ বুলি কঢ়িয়াই লৈছিল। আজি সেই দিন গুচি গ'ল, হেৰাল আপোন মৰমৰ মান। আগৰ সেই দিন আৰু নাই ককাই, আবেগ অনুভূতি মৰম আজি যেন হেৰাই যায়। হাতে হাতে মোবাইল, চকুত কেৱল পৰ্দাৰ পোহৰ, মানুহৰ কাষত মানুহ আছে কিন্তু নাই হৃদয়ৰ খবৰ। সকলো ব্যস্ত নিজৰ জগত, টেনচন চিন্তা দূৰ, ঘৰত কি হৈছে নাজানে, জানে পৃথিৱীৰ সকলো খবৰ। পিতৃ মাতৃৰ মনৰ কথা শুনিবলৈ নাই সময়, পৰিয়ালৰ সৰু সপোনবোৰ আজি যেন কাৰো থাকিলে পৃথিৱী মুঠিত ধৰা, মোবাইল আঁতৰি গ'লেই মেমৰি হয় শূন্য। মুখস্থ নাই, চিন্তা নাই, নিজা সিদ্ধান্ত নাই, যন্ত্ৰৰ দৰে চলি আছো মানুহ যেন কত হেৰাই। আগৰ সেই দিন আৰু নাই ককাই, আগৰ সেই দিন আৰু নাই।
তোমাৰ মোবাইল থাকক AI থাকক কিন্তু মনটো মানুহৰ হওক প্ৰযুক্তিৰ লগে লগে মানৱতা জীয়াই থাকক আগৰ সেই দিন আৰু নাই অ ককাই আগৰ সেই দিন আৰু নাই অ ককাই হাতত হাত ধৰি হাঁহিৰে কটাইছিল দিন সেই সোণালী স্মৃতিবোৰ আজি বুকুৰ গভীৰ ঋণ তেতিয়া মানুহে মানুহক হৃদয়েৰে বুজি পাইছিল ইজনে আনজনৰ দুখ কষ্ট নিজৰ বুলি কঢ়িয়াই লৈছিল সুখত হাঁহি ভাগ কৰিছিল দুখত আগবঢ়াইছিল হাত আজি সেই দিন গুচি গ'ল হেৰাল আপোন মৰমৰ মাত আগৰ সেই দিন আৰু নাই অ ককাই আবেগ অনুভূতি মৰম আজি যেন হেৰাই যায় হাতে হাতে মোবাইল চকুত কেৱল পৰ্দাৰ পোহৰ মানুহৰ কাষত মানুহ আছে কিন্তু নাই হৃদয়ৰ খবৰ তেতিয়া মানুহে মানুহক হৃদয়